বঢ়িয়া বঢ়িয়া ভালকে বনাই থাকা। তো পথাৰৰ মাজত আমি খানা খাম, পথাৰৰ মাজত যাই আছোঁ। তো এক বেলেগ এটা আমেজ আৰু পথাৰৰ মাজত খানা খাম। পথাৰ চাওক বঢ়িয়াকৈ এইটো নেহাল মাছটি এই দাস যাই আছে, যাই আছে তাতে আগত এইটো চাবত খানা খাম আমি। তো চাই থাকচোন খানাটো। এই আমাৰ গাঁৱৰ পৰিৱেশ চাওক, ঠাৰবিলাক পৰে কাটি কিনে এনেকৈ থৈছে। কিছুমানে মুঠা বান্ধি থয় আৰু কিছুমানে মুঠা বুলি কয় আৰু কিছুমানে এনেকৈ থয়। তো চাওক এই আমাৰ গাঁৱৰ পৰিৱেশ। বৰ্তমান সময়ত বৰ্তমান ধান কাটাৰ ছিজন। তো সকলোৱে ধান কাটি আছে। পাৰিলে অলপ ময়ো কাটি দেখাই দিম, কেনেকুৱা পাই জনাবচোন আপোনালোকে। তো চাই থাকক ভিডিঅ'টো। আপোনালোকে ভাবিছে কিজানি খানাৰ মাজত ধান কাটা মানে হেৰিটো ক'ৰ পৰা আহিল। তো খানাৰ যোগাৰ মানে বজাৰ আহিয়ে পোৱা নাই, সেইকাৰণে এইখিনি দেখাই আছোঁ আপোনালোকক। চাই থাককচোন। অলপ ধান কাটি আছোঁ ৰ'ব। ধানখিনি কাটি নিয়াৰ পিছত তলৰ যোনটো অংশ থাকে এইটোক নাৰ বুলি কয় আমাৰ ইয়াত গাঁৱলীয়া ভাষাত। তো এখেতে নাৰ কাটি আছে, ইয়াতে খেতি কৰিব, লাও বেঙেনা জিকা এইবিলাকৰ খেতি কৰিব। তো খানাৰ বজাৰ কৰি লৈ আহি আছে। তো এইফালে আমাৰ ধন আছে, ধনে বাছৰ পত্ৰ যোগাৰ কৰিব। তো খানা এতিয়ালৈকে হয়ে নাই। এতিয়া বৰ্তমান কেতিয়া বাজিলা? 1:30মান বাজিল ন? 1:30 বাজি গ'ল, তথাপিতো খানা যোগাৰ হয়ে নাই। এতিয়া এই যোগাৰ কৰিম, তো খানা খাম। পথাৰত খানা খোৱা মজাই বেলেগ। তো চাই থাকচোন। ফাইনেলি খানা যোগাৰটো আহি পেলাক। তো এতিয়া খানা চানা মানে আৰম্ভণি কৰোঁ। চাই থাকচোন। এয়া আমাৰ বাবুই কাচি দি আলু চেলি আছে আৰু আমাৰ লগৰবিলাকে চাওকচোন। এইবিলাক মানে সকলোৱে লগে ভাগে মানে কৰিব লাগিব না, চবখিনি তেতিয়া অলপ সোনকালে হ'ব। তো চবকেইটাই অলপ লাগি ধৰি আছে। তো চাওকচোন। এয়া আমাৰ বিখ্যাত কটৰি দি ধনে মানে চৌকা খান্দি আছে। তো গাঁৱলীয়া ভাষাত চৌকা বুলি কয়। চৌকা খান্দি আছে। তো পূৰ্ণ গতিত কাম চলি আছে। চাই থাকচোন। আজি দালি মাংস আলু বাংনা পুৰা আৰু আলু পুৰা চাটনি নহয়। এতিয়া কেইটা বাজি হা? দুটা কিমান হৈছে? 2টা বাজি গ'ল। এতিয়া আমি খানা যোগাৰ কৰি আছোঁ। চাওঁ আৰু কি হয়। কাছে দি কি কাটি আছো তুমি? আমি জ্বালা কাটি আছো। বেলেগ এটা এক্সপিৰিয়েঞ্চ ন? বেলেগ এক্সপিৰিয়েঞ্চ। আমি সম্পূৰ্ণ গাঁৱৰ পৰিৱেশত খানা খাম। তো এই পথাৰ মাজত খানা খাই আছোঁ। আপোনালোকে গম পাইছে আগতে পথাৰ মাজত খানা খাই থকা বুলি। তো পথাৰ মাজত আৰু ক'ত কি বিচাৰি যাম কৰা। এতিয়া আৰু দে আৰু একদিন যি হয় হ'ব দে আৰু। এবার কি পিঁয়াজ কাটি টাকা লাগে। আমার মিঠু আহি আছে। মিঠু বা কি লৈছি? মানে এন্ড্ৰইড চৌকা নাকি? আনবক্সিং হ'ব। মিঠুৱে কৈ দিয়া আনবক্সিংটো। আনবক্সিং কৰি আছে। এয়া আমাৰ দাচি জুই জ্বলি আছে, চৌকা জ্বলি আছে। ৰান্ধনি গুণি গোস্বামী হাই। এয়া আমাৰ বাবু আৰু দাসে খৰি কাটি আছে। পূৰ্ণ গতিত কাম চলি আছে। তো চাই থাকচোন। ওপৰক লাগি যাওঁ, ভাগবো যাওঁ। জংঘলৰ মাজত খৰি কাটি পাইছোঁ ৰ'ব। বাঁহৰ মাজত খৰি কাটি পাইছোঁ খানাৰ কাৰণে। শুখোৱা আছে তাত তুলিছোঁ তাতে। বাঁহৰ মাজে চাজে ঘূৰি আছোঁ।
বয়ে কৰিলা নেকি হা Sound speaker tu sao? JBL speaker, আমি পথাৰত শুনি আছো। দালি দে লাগে পাঁচফোৰণ। আলু দি দিলোঁ আঞ্জাত আৰু আঞ্জাৰ ৰেচিপিটো আপোনালোকক শিকাব নালাগে আপোনালোকে একদম জানে আৰু গাহৰি ৰেচিপিটো একদম ডাইৰেক্ট খেলা বেঙেনা আৰু আলু পিটিকা আৰু গাহৰি মাংসৰ জোল জোলটো দেখাই দিয়া লাষ্ট টাইমত এইটোৱে মেইনটো আপোনালোকে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আমাক গাহৰি মাংস তোমাৰ ইয়াত তোমাৰ আলু বেঙেনা পিটিকা আছে ইয়াত দালি জ্বলা চিম্পল খানা তোমাৰ আজি ভাল লাগিল তুমি আহিছা আমি নথা ভাল লাগিল কেনাই টেষ্ট কেনাই টেষ্ট ধুনীয়া টেষ্ট বঢ়িয়া